নমস্কাৰ আৰু স্বাগতম জনাইছোঁ মই আন এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ সকলোৰে খুব ভাল আৰু ভাল। আৰু আজি ভাবিছোঁ মই ৰদৈ আচাৰ বনাম। তো ব'লক তেন্তে আজি আমাৰ ৰদৈ গছৰ ওচৰলৈ যাওঁ আৰু পাৰি কিনে ৰদৈ জেলি বনাম। আচাৰ আৰু জেলি দুটাই বনাম আচলতে। তো ব'লক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইজোপা আমাৰ ৰদৈ গছজোপা পুৰা তলৰ পৰা একদম বহুত লাগিছে ওপৰলৈকে, আৰু এজোপা আছে পাছফালে, সেইফালে ওপৰলৈকে একদম তলৰ পৰা লাগি গৈছে দেই। এইটো গছৰ গুৰি অলপ আহি এইটো নহয় গুৰিটো, এইটো গছৰ গুৰিটো এনেকৈ বহুত লাগিছে। দেখিছে আমি আচাৰ আৰু জেলি বনাম। এইখিনি হৈছে ৰদৈ আচাৰৰ বাবে আৰু এইখিনি হৈছে জেলিৰ বাবে। ব'লকচোন তেন্তে মইনো কেনেকৈ আচাৰ আৰু জেলি বনাওঁ চাওঁ। ৰদৈ জেলি বনাবৰ বাবে আমাক লাগিব এটা প্ৰেছাৰ কুকাৰ, আৰু তাৰ ভিতৰতে ভৰাই দিম ৰদৈখিনি সৰু সৰুকৈ কাটি থোৱা, লগতে দিম নামমাত্ৰ পানী। নামমাত্ৰ নহয় আচলতে, তাৰ অলপ জোখতেই দিব লাগিব, যাতে ৰদৈখিনিতকৈ বেছি ওপৰলৈ পানীটো নাযায়। সেইটো লক্ষ্য ৰাখিব লাগিব, কাৰণ নহ'লে বেছি পানীয়া হৈ যাব। আৰু সেইটো জুখি ল'ব, আপোনালোকে সমান কৰি দিব। তাৰপিছতে এইটো বহাই দিম গেছত, আৰু প্ৰয়োজন অনুসৰি আৰু 2-3টা যিমান আৰু সিজালৈকে, যাতে বস্তুখিনি ৰদৈখিনি ভালদৰে সিজি যায় সিমানলৈকে চিটি 2 বা 3টাই যথেষ্ট। এয়া হৈছে ৰদৈখিনি 3টা চিটি মাৰোঁতে খুব ধুনীয়াকৈ সিজি গৈছে। মই ভাঙি চাইছোঁ, যদি আপোনালোকৰ 3টা চিটিটো নিসিজা যেন লাগে তেতিয়াহ'লে আপোনালোকে অলপ বেছিকৈ চিটি মৰাই ল'ব পাৰে। আৰু এইখিনি মোৰ ধুনীয়াকৈ সিজি যোৱাৰ বাবে মই নমাই দিছোঁ। নমাই মই ইয়াত থকা পানীখিনি এক্সট্ৰাকৈ উলিয়াই বাচন এটাত ৰাখি দিছোঁ, যিহেতু মই আকৌ এইখিনি উতলাব লাগিব, সেইকাৰণে ডাইৰেক্ট উতলাব পৰাতে থৈছোঁ। আৰু এইখিনি হৈছে ৰদৈখিনি, তাৰ পৰা অলপ চেপিখিনি ৰস উলিয়াম। আৰু এতিয়া মই গেছত অলপ উতলালে লগতে এইখিনি চেনি দিম, যিহেতু ৰদৈ চেনি অলপ কম চেনি দিম। যদি আপোনালোকে বেছি মিঠা খাই ভাল পায় তেনেহ'লে অলপ বেছিকৈ দিব, মই অলপ কমকৈ দিছোঁ, কাৰণ এইখিনি ৰদৈ আছিল সেইবাবে। এতিয়া মই গেছত উতলাই লওঁ, তাৰপিছত দেখাই আছোঁ। লাহে লাহে ইয়াত উতল উঠিব, উতল উঠাৰ লগে লগে অলপ আঠা নিচিনা হ'ব, আৰু আঠা হওঁতে নমাই ঠাণ্ডা কৰি থৈ দিব। তাৰপিছতে আমাৰ জেলি হৈ যাব। তো এয়া আমাৰ জেলি। মোৰ এটা সৰু অলপ হৈছে আৰু ডাঙৰটো অলপ থাকি গ'ল ভৰ্তি হ'বলৈ। খাই চাইছিলোঁ, বিৰাটেই ধুনীয়া হৈছে, মিঠা হৈছে খাবলৈ। যদিহে আজি মোৰ ৰেচিপিটো ভাল লাগিল, জেলি বনোৱা ৰেচিপিটো, তেন্তে প্লিজ ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল বাটনটো প্ৰেছ কৰি অল কৰি ৰাখিব। তেতিয়াহে মোৰ ভিডিঅ'বোৰ নটিফিকেশ্যন পাই থাকিব। আৰু আন এটি ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। এতিয়ালৈ আহিছোঁ, ধন্যবাদ।